আজি হৈছে 23 নৱেম্বৰ। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে মাজুলীবাসীৰ বাবে বহুত বেছি এটা ভাল খবৰ হয়। ভাল খবৰ মানে কি, পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম। যি নিৰ্মাণৰ কাম চলি আছিলে সেইখিনি মাজতে বন্ধ হৈ পৰিছিলে। চ' সেইবাবে এতিয়া মাজুলীবাসীৰ বাবে বহুত বেছি এটা ভাল খবৰ। পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কামখিনি সোনকালে, অতি সোনকালে এইখিনি আৰম্ভ হ'ব। নেক্সট খবৰ হৈছে দুখীয়া দৰিদ্ৰজনৰ বাবে অৰুণোদয়। অৰুণোদয় যি আঁচনি দিছে, সেই আঁচনি পোৱা যিসকল মহিলা আছে বা তেনেদৰে হিতাধিকাৰীয়ে কৈছে যে দুখীয়া দৰিদ্ৰজনৰ বাবে অৰুণোদয় যি আঁচনি, সেই আঁচনি সঞ্জীৱনীৰ দৰে বুলি হিতাধিকাৰীসকলে তেনেদৰে জনাইছে। সঞ্জীৱনীৰ দৰে কাৰণ কেলে বহুতখিনি সকাহ পাইছে, সেইকাৰণে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে ঢেকীয়াজুলি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অতিৰুদ্ধ মহাযজ্ঞত পত্নীসহ অংশগ্ৰহণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি উপস্থিত হৈ তেওঁলোকে সেইখিনি যজ্ঞত তেওঁলোকে অংশগ্ৰহণ কৰিছে। হয়, ঢেকীয়াজুলি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অতিৰুদ্ধ মহাযজ্ঞত পত্নীসহ অংশগ্ৰহণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে ৰঙাপাৰাত মুখ্যমন্ত্ৰী মহোদয়ে বিতৰণ কৰিলে লাখপতি বাইদেউৰ ধন। যিহেতু এতিয়া বৰ্তমান সময়ত আপোনালোকে গমে পাই আছে, সমষ্টিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাৰ চেক বিতৰণ সেইখিনি কৰিয়ে আছে। এতিয়া পৰ্যায়ক্ৰমে যিসমূহ আগন্তুক সময়ত তেনেদৰে আছে সমষ্টিত, তেনেদৰে সেইখিনি আগন্তুক সময়ত তেনেদৰে বিতৰণ কৰি যাব। আজি ৰঙাপাৰাত মুখ্যমন্ত্ৰী মহোদয়ে বিতৰণ কৰিলে লাখপতি বাইদেউৰ ধন, তো সেইখিনি আপোনালোকে পাব। নেক্সট খবৰ হৈছে মিয়াৰ প্ৰেমত অন্ধ গৌৰৱ গগৈয়ে মাজুলীবাসী পাহৰিলে। তো মাজুলীবাসীক পাহৰিলে বুলি তেনেদৰে সেইখিনি কৈছে সমষ্টিবাসীয়ে। তো মিয়াৰ প্ৰেমত অন্ধ গৌৰৱ গগৈয়ে মাজুলীবাসীক পাহৰিলে বুলি সমষ্টিবাসীয়ে তেনেদৰে সেইখিনি খুব উজাৰিছে। তো চাগে সেইখিনি তেওঁলোকৰ মাজত যোৱা নাই, তো সেইখিনিয়ে প্ৰকাশ কৰিছে। নেক্সট খবৰ হৈছে পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক। এতিয়া এনেকুৱা ধৰণৰ ঘটনা প্ৰায় আকৌ পুনৰাবৃত্তি হ'বলৈ ধৰিছে। কামৰ সূত্ৰে তেওঁলোকে সেইখিনি বাহিৰলৈ যায় কাম বিচাৰি। তো কেতিয়াবা সেইখিনি দুৰ্ঘটনাত ট্ৰেইনত গৈ থাকোঁতে হয়, কেতিয়াবা তাত পোৱাৰ পিছত হয়। তো এটা বহুত এটা দুৰ্ভাগ্যজনক ঘটনা, দুখ লগা ঘটনা। এনেকুৱা যাতে ঘটনা আগন্তুক সময়ত নহয়, সেইটোৱে সকলোৱে কামনা কৰে। তো সেয়া হয়, পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক কামৰ বাবে যাবলগীয়া হৈছে আৰু অৱশেষত তেনেদৰে সেইখিনি আৰু পৰিয়ালৰ বাবে বহুত এটা দুখ লগা বিষয়। নেক্সট খবৰ হৈছে বিজেপিৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ আশীৰ্বাদ আছে। সেইখিনি পীযুষ হাজৰিকা ডাঙৰীয়াই তেনেদৰে জনাইছে। বিজেপিৰ প্ৰতি প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ আশীৰ্বাদ আছে বুলি তেনেদৰে পীযুষ হাজৰিকা ডাঙৰীয়াই আজি সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে চাবুৱাত শ্ৰমিক কল্যাণ দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত। হয়, চাবুৱাত শ্ৰমিক কল্যাণ দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হৈ সেইখিনি তাত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিধানসভাত অখিল গগৈয়ে কৰিব প্ৰতিবাদ। এইখিনি স্বয়ং অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিধানসভাত সেইখিনি উত্থাপন কৰিম বুলি কৈছে। ন্যায় লাগিবই আৰু ন্যায় পাবই লাগিব, এইখিনি প্ৰতিবাদ কৰাৰ কথাও তেনেদৰে সেইখিনি অখিল গগৈ ডাঙৰীয়াই কৈছে। নেক্সট খবৰ হৈছে নিৰ্বাচনলৈ সাজু ৰাইজৰ দল। তো 1 ডিচেম্বৰৰ পৰা তেওঁলোকে সেইখিনি কেম্পেইনিং কৰিব, কুচ কাৱাজ চলাব। তো যি মিত্ৰতা আছিলে সেইখিনি মিত্ৰতাৰ ক্ষেত্ৰত অকলশৰীয়া কৰাৰ নিচিনাই কথা কৈছে আৰু সেইখিনি তেনেদৰে নিজে সেইখিনি নিজাববীয়াকৈ নিৰ্বাচনলৈ সাজু ৰাইজৰ দল আৰু 1 ডিচেম্বৰৰ পৰা সেইখিনি কেম্পেইনিং আৰম্ভ হ'ব বুলি অখিল গগৈ ডাঙৰীয়াই সকলো তেনেদৰে কথা কৈছে। নেক্সট খবৰ হৈছে সকলোৱে দাদাৰ বাবে কাম কৰিব লাগে। তো সকলোৱে দাদাৰ বাবে কাম কৰিব লাগে বুলি মানস ৰবীনে কৈছে। মানস ৰবীন ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে। কাৰণ কেলে এতিয়া যি জমিন ক্ষেত্ৰত তেনেদৰে এতিয়া আপোনালোকে খবৰবিলাক পাই আছে, যেনেকুৱা ধৰণৰ লেনদেনৰ পৰা ইত্যাদি যিসকলে দান বৰঙণি দিছে, তো তাৰ সেই দান বৰঙণি লৈ তো কেনেকুৱা ধৰণৰ কি পৰিৱেশ হৈছে আপোনালোকে নিশ্চয় খবৰ পাইছে। তো এতিয়া মানস ৰবীনে তেনেদৰে কৈছে যে সকলোৱে দাদাৰ বাবে কাম কৰিব লাগে বুলি তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে ৰাজ্যৰ প্ৰতিখন জিলাতেই উচ্ছেদ চলিব। ৰাজ্যৰ প্ৰতিখন জিলাতেই যোনেই অবৈধভাৱে চৰকাৰী মাটিত দখল কৰি আছে, তো তেতিয়া তাত উচ্ছেদ চলিবই আৰু খিলঞ্জীয়াভাৱে আমি কাম কৰি আছোঁ বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ অতি সোনকালে পাব। এতিয়া নতুনকৈ যিসকলে জিঅ'টেক কৰিছে, লিষ্টত নাম আহিছে, আকৌ সেইখিনি তেওঁলোকক ভেৰিফিকেশ্যন কৰিছে। অতি সোনকালে ভাল খবৰ আহিবলৈ গৈ আছে। চ' আজি আপোনালোকক খবৰ এইখিনি জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ